সমাচাৰ বাৰ্তাৰ পৰা মই ষ্টুডিঅ'ৰ মজিয়াত গুণকান্ত দলে অৰুণাচলত হাজিৰা কৰিবলৈ যোৱা জোনাই সমষ্টিৰ অন্তৰ্গত নাহৰগেজেৰা গাঁৱৰ উকমনি দলেৰ আত্মহত্যাৰ সঠিক আমি জানিব পৰা নাই, কিন্তু ল'ৰাজনে আত্মহত্যা কৰিলে সেইটো সঠিক খবৰ আমি পোৱা গৈছে। তাৰ ল'ৰাজনৰ আত্মহত্যাৰ খবৰ পাই নাহৰগেজেৰা গাঁৱৰ সকলো জ্যেষ্ঠ লোকসকলে উকমনি দলেৰ ঘৰত মা দেউতাৰ ঘৰত উপস্থিত হয়। ল'ৰাজনৰ নাম উকমনি দলে আৰু নাহৰগেজেৰা গাঁৱৰ চন্দিৰাম দলে আৰু কণাপতি দলৰ দ্বিতীয় পুত্ৰ। বিশেষ দুখৰ বিষয়, ল'ৰাজনৰ মা দেউতাৰ ঘৰত কান্দোনৰ ৰোল আৰু দুখৰ চাপ পৰিছে। চন্দিৰাম দলে আৰু কণাপতি দলৰ দ্বিতীয় পুত্ৰ আছিল। প্ৰথম পুত্ৰ আছে বেংগলোৰত, কেইবাবছৰ ধৰি বেংগলোৰত ল'ৰাজনৰ ডাঙৰ ককায়েকে বেংগলোৰত কাম কৰি আছে। কিন্তু চন্দিৰাম দলৰ দ্বিতীয় পুত্ৰ উকমনি দলেৰ মৃত্যুৰ খবৰ পায় সকলো গাঁৱৰ ৰাইজে চন্দিৰাম দলে আৰু কণাপতি দলৰ ঘৰত সকলো ৰাইজে গোট খোৱা দেখা গৈছে। আৰু ৰাইজৰ পৰাও কিছুমান মই বক্তব্য মই জানিব বিচাৰিম। আৰু ল'ৰাজন যে অৰুণাচলত শিৱজৰী লৈ মৃত্যু হৈছে, আৰু শিৱজৰী বুলি কৈছে, কেনেদৰে মৃত্যু হ'ল, কি কাৰণত মৃত্যু হ'ল, সেই মৃত্যুৰ খবৰ সম্পূৰ্ণ ডিটেইলছ জানিব পৰা নাই। আৰু ল'ৰাজনৰ দেউতাকৰ পৰাও মই কিছুমান খবৰ মই লৈছোঁ। আপোনালোকে অলপ পাছতে ল'ৰাজনৰ দেউতাকে কি কৈছে তাৰে কিছু বক্তব্য আপোনালোকক মই শুনাই আছোঁ। আৰু গাঁৱৰ জ্যেষ্ঠ লোকসকলেও গোট খাই আছে, তেখেতসকলৰ পৰাও মই ল'ৰাজনৰ মৃত্যু যে সত্য তাৰ খবৰ আপোনালোকক মোৰ বাৰ্তাৰ যোগেদি শুনাবৰ কাৰণে মই চেষ্টা কৰিম। মৃত্যু কেনেকৈ হৈছে? ল'ৰাজন যে মৃত্যু হ'ল বুলি খবৰ পাইছোঁ, সেইটো মৃত্যু কেনেকৈ হৈছে? নমস্কাৰ। আজি বৰ দুখৰ দিন। নাহৰগেজেৰা গাঁৱৰ আমাৰ গাঁৱৰ চন্দিৰাম দলেৰ দ্বিতীয় পুত্ৰ আৰু কণাপল্লী দলেৰ দ্বিতীয় পুত্ৰ উকমনি দলে ওৰপে অনুজ দলে আমি আজি ৰাতিপুৱা শুই উঠিয়ে খবৰ পাইছোঁ যে পাছিঘাটত কৰ্মসূত্ৰে তেওঁ তাত গৈছিলে, আৰু তাত তেওঁ অবাঞ্ছিত এটা মৃত্যুৰ তেওঁ সাৱটিবলগীয়া হ'ল। আমি খবৰহে পাইছোঁ, কিন্তু এতিয়ালৈকে কনফাৰ্মেশ্যনটো আহিল। এনে মৃত্যুৰ কাৰণ জানিব পাৰিছে নেকি? কি কাৰণত আত্মহত্যা হৈছে নে বেলেগ কাৰণত কিবা মৃত্যু হৈছে বুলি গম পাই নেকি আপোনালোকে? ঠিক আত্মহত্যা বুলিও আমি এতিয়ালৈকে খবৰ পাইছোঁ। কি কাৰণে আত্মহত্যা কৰিলে সেইটো আমি গম পোৱা নাই এতিয়ালৈকে। এইটো বিভাগীয় তদন্তত ওলাই পৰিব এই কথাটো। এতিয়া ল'ৰাজনক আনিব পৰা ব্যৱস্থা কৰিছে নেকি আপোনালোকৰ? এই ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি আপোনালোকে গাঁৱৰ সকলোৱে আলোচনা কৰা দেখা গৈছে, একেলগে গোট খোৱা দেখা গৈছে। কিবা ল'ৰাজনক যে মৃত্যু হ'ল, কেনেকৈ মৃত্যু হয়, এইটো মৃত্যুৰ যিটো ব্যৱস্থাটো, এই মৃত্যুৰ পাছত তেখেতক এই লাটৰ ব্যৱস্থাটো আনিব পৰা ব্যৱস্থা কৰিছে নেকি? নিশ্চিতভাৱে এই সংক্ৰান্তত আমি গাঁওখনৰ বিজ্ঞজনৰ ব্যক্তিসকলৰ লগত আমি আলোচনা কৰি আছোঁ। কি ব্যৱস্থা আমাৰ তেনেকুৱা এটা ব্যৱস্থা আছে যে অকাল মৃত্যু সাৱটা ব্যক্তিসকলক আমাৰ কিছু পৰম্পৰাও আছে, আৰু আমি আলোচনা কৰিছোঁ আমি মৃতদেহ যাৱতীয় ব্যৱস্থা যিটো পোষ্টমৰ্টেম মৰণোত্তৰ কৰাৰ পাছত আমি অনাৰ ব্যৱস্থাও চিন্তা কৰি আছোঁ। ল'ৰাজনৰ নাম কি আছিল বাৰু? অনুজ দলে। গাঁৱৰ আকুমনি বুলি মাতে, আৰু অনুজ দলে ওৰফে আকুমনি, ঘৰত আকুমনি বুলি মাতে। এনে ঘৰৰ কোনোবা মানুহ আছে নেকি বাৰু? কিবা সুধিবলগীয়া আছে? আপোনাৰ ল'ৰাটো ক'ত কাম কৰিব গৈছে বাৰু, ক'ব নেকি? ক'ত কাম কৰিব গৈছিলে? অৰুণাচলত কাম কৰিব গৈছিলে নেকি? মৃত্যু হ'ল বুলি খবৰ পাইছে নেকি? পাইছোঁ। কিমান দিন হ'ল অৰুণাচলত থকা? বেছি হোৱা নাই, এসপ্তাহমান হৈছে। এসপ্তাহ হৈছে। পইচা পাতি দিছে কি নেকি আপোনাক? পইচা 1000মান দিছে। তাৰপিছত দিয়া নাই? বিশেষ আপুনি ঘৰৰ পৰাতো কাজিয়া পেচাল হৈ যোৱা নাই ল'ৰাটো? নাই। বিশেষ গালি গুলাজ কৰিছিলে আপুনি? নাই যোৱা। ভিজুৱেল লৈ আছোঁ। বিশেষ মানে তেখেতৰ মৃত্যুৰ খবৰ মানে ডিটেইলছ মৃত্যু হোৱাটো সত্য, কিন্তু কেনেধৰণে মৃত্যু হ'ল, কি কাৰণত মৃত্যু হ'ল, সেইটো ডিটেইলছ খবৰ পাব পৰা নাই। আপোনালোকে ইয়াৰ পাছতো কিছুমান ভিডিঅ' আপোনালোকে আমাৰ চেনেলৰ যোগেদি আপোনালোকে খবৰ পাব। কিন্তু বিশেষ ল'ৰাজন যে অৰুণাচলত কাম কৰিব যোৱাৰ পাছত মৃত্যু হৈছে, সেইটো মৃত্যুৰ খবৰ কিন্তু সত্য।
এই মৃত্যুৰ খবৰ সত্য স্বীকাৰ কৰিছে আৰু ল'ৰাজন অৰুণাচলত কাম কৰিব যোৱাটো সত্য কিন্তু ল'ৰাজন অৰুণাচলত কাম কৰি থকা অৱস্থাত ৰাতি 12টা 1টা বজাত মৃত্যু হোৱাটো কিন্তু সত্য খবৰ আপোনালোকক এতিয়া প্ৰথমতে দিছোঁ ইয়াৰ পাছত আৰু ল'ৰাজনক যেতিয়া অৰুণাচলৰ পৰা ঘৰলৈ অনা হ'ব কিজানি থানাৰ যোগেদি অনা হ'ব নেকি সেইটো ব্যৱস্থা এতিয়া অৰুণাচল পুলিচ অৰুণাচল চৰকাৰ আছে অৰুণাচলৰ ৰাজ্যত আছে যেতিয়া তেখেতে যেতিয়া তাৰ পৰা পঠাব তেতিয়া আপোনালোকে ডিটেইলছ খবৰবিলাক পোৱা যাব